দূৰৰ পাহাৰখনত বেলিটো লুকুৱাৰ পাছতে যেন এন্ধাৰে গিলি আহিছে এপত এপতকৈ সেউজীয়াবোৰ। অৰিন্দম আৰু আলপনা ক্ৰমশ শুকাই অহা নৈৰখনৰ পাৰত মৌন হৈ বহি আছে দুয়ো। অৰিন্দমে আলপনাৰ হাত এখন নিজৰ হাতৰ মাজত ললে আৰু নিৰ্জনতা কপাই হঠাতে কলে, অত একুৰা তত একুৰাকৈ জুই জ্বলি উঠিছে। লাহে লাহে বতাহ জাকো বলিছে। দুদিন পাছত আৰু জোৰকৈ বলিব। এনেকৈয়ে চৌদিশ জ্বলি উঠিব। আৰু যদি মই সেই জুইত যাওঁ তুমি কি কৰিবা? নে মোৰ দৰে তুমিও সেই জুইত যাবা? আলপনাই অৰিন্দমৰ সজল চকু জুৰিলৈ চাই লাহেকৈ কলে, যদি সেই জুই সমাজ অৱক্ষয়ৰ হয় দুয়ো মিলি নুমাই দিম, আৰু যদি ফাগুনৰ হয় দুয়ো একেলগে যাম।